Hello guys, welcome to my EduHelp YouTube channel. আজি এটা ইম্পৰ্টেণ্ট টপিক লৈ আজি আমি ভিডিঅ'টো আলোচনা কৰিবলৈ ওলাইছোঁ। যিটো ভিডিঅ' ৰিলে গ্ৰুপ ডিৰ পৰা আৰম্ভ কৰি এছিষ্টেণ্ট মাষ্টাৰৰ লগতে এছএছচি লগতে আহিবলগীয়া বিভিন্ন ডিফেন্সৰ এক্সামসমূহৰ বাবে অতি ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাব। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ থাকিল, যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। টেনিছৰ টুৰ্ণামেণ্টকেইটা এক্সামসমূহৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ কিবা নহয় কিবা এটা কুৱেশ্যন টেনিছ টুৰ্ণামেণ্টৰ পৰা আহি থাকে। চ' তাৰ কাৰণে আমি আজি উইম্বলডন টুৰ্ণামেণ্ট অলপতে হৈ যোৱা উইনাৰসকলৰ আমি নামবিলাক আমি জানিম। তো মেন্স ছিংগলছত এইবাৰ উইনাৰ হয় নভাক ডিজকভিচ আৰু ৰানাৰ্ছ আপ হয় ৰজাৰ ফেডাৰাৰ। ইয়াৰ লগতে আপোনালোকে এইটো জানিব লাগে যে আমাৰ নভাক ডিজকভিচ ক'ৰ প্লেয়াৰ হয়, ছাৰ্বিয়াৰ প্লেয়াৰ হয়, আৰু ৰজাৰ ফেডাৰাৰটো আপোনালোকে এইটো নিশ্চয় জানে ছুইজাৰলেণ্ডৰ হয়। আৰু আহিছোঁ এইবাৰ ওমেন ছিংগলছলৈ। ওমেন ছিংগলছত এইবাৰ জয়ী হয় চিমনা হেলেপ আৰু পৰাস্ত হয় এইবাৰ ফাইনেলত, অৰ্থাৎ ৰানাৰ্ছ আপ হয় সেৰেনা উইলিয়ামছ USA। সেৰেনা উইলিয়ামছো আপোনালোকে জানে নিশ্চয়, এইটো USA প্লেয়াৰ হয়, আৰু চিমনা হেলেপ ৰমনিয়াৰ প্লেয়াৰ হয়। আহিছোঁ এইবাৰ মেন্স ডবলছলৈ। মেন্স ডবলছত এইবাৰ জয়ী হয় জুৱান সেবাষ্টিয়ান কেবল কলম্বিয়াৰ হয়, আৰু ৰবাৰ্ট ফৰা কলম্বিয়া, অৰ্থাৎ দুয়োজনে কলম্বিয়াৰ প্লেয়াৰ হয়। আৰু এইবাৰ ৰানাৰ্ছ আপ হয় মেন্স ডবলছত নিকোলাছ মাহুত ফ্ৰান্সৰ হয়, আৰু এডৱাৰ্ড ৰজাৰ ভেজেলিন এখেতো ফ্ৰান্সৰ হয়। তাৰপিছত আহিছিলোঁ এইবাৰ ওমেন্স ডবলছলৈ। ওমেন্স ডবলছত এইবাৰ জয়ী হয় SW চেইছ, টাইৱানৰ প্লেয়াৰ হয়, আৰু তাৰপিছত ষ্ট্ৰকভা ছুইচ ৰিপাব্লিকৰ হয়। তাৰপিছত পৰাস্ত হয়, অৰ্থাৎ ফাইনেলত পৰাস্ত হয়, অৰ্থাৎ ৰানাৰ্ছ আপ হয় GWC কানাডা আৰু ৱাইছু চাইনা। তাৰপিছত আহিছোঁ এইবাৰ মিক্স ডবলছত আই ডৌগিক ক্ৰ'য়েছিয়াৰ প্লেয়াৰ হয়, আৰু এলছান টাইৱান, এই দুজনে কি হয় মিক্স ডবলছত জয়ী হয়। তাৰপিছত ৰানাৰ্ছ আপ হয় আৰ্ল লিনষ্টেড টাইৱান ছুইডেনৰ প্লেয়াৰ হয়, আৰু জে অষ্টাপেনক লেটেভিয়াৰ প্লেয়াৰ হয়। তো এইখিনিয়ে আছিলে আজি উইম্বলডন চেম্পিয়নশ্বিপৰ লিষ্টবিলাক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। আহক, ধন্যবাদ।